কিষাণ ক্ৰেডিট কাৰ্ড KCC কিষাণ ক্ৰেডিট কাৰ্ড KCC হৈছে ঋণ বিতৰণ আঁচনি যাৰ জৰিয়তে কৃষকসকলে দ্ৰুত আৰু সময়মতে ঋণ লাভ কৰিব পাৰে। কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকসকলে প্ৰয়োজনীয় ঋণ অতি সৰলভাৱে আৰু সময়মতে লাভ কৰিব পাৰে। খেতি আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবেও কৃষকসকলে ঋণ লাভ কৰিব পাৰে। যেনেকৈ খেতিৰ বাবে কম সময়ৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, শস্য চপোৱাৰ পিছৰ ব্যয় বহন কৰিবলৈ, উৎপাদিত সামগ্ৰীৰ বিপণন আৰু প্ৰয়োজনীয় ঋণ, কৃষক পৰিয়ালৰ নিজৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বাবে, কৃষিৰ সৈতে সম্পৰ্কিত কৃষি সম্পদ পৰিচালনা আৰু তত্ত্বাৱধানৰ বাবে কাৰ্যকৰী মূলধন, কৃষি আৰু অনুষংগিক কাৰ্যকলাপৰ বাবে বিনিয়োগ ঋণৰ প্ৰয়োজনীয়তা ইত্যাদিৰ বাবে। যিকোনো ব্যক্তি যি কৃষি কাৰ্যৰ লগত জড়িত নাইবা যুটীয়াভাৱে কৃষি কাৰ্যৰ সৈতে জড়িত, যেনে আত্মসহায়ক গোট, অংশীদাৰী খেতিয়ক, ভাড়াতীয়া কৃষক, যুটীয়া দায়বদ্ধতা গোট ইত্যাদিৰ লগত জড়িত ব্যক্তিসকলে কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰিব পাৰে। আনহাতে শস্য উৎপাদন বা অনুষংগিক কাৰ্যকলাপ যেনে পশুপালন, মীন পালনৰ সৈতে খেতিবিহীন কাৰ্যকলাপৰ সৈতে জড়িত কৃষকসকলেও কিষাণ ক্ৰেডিট কাৰ্ড প্ৰাপ্ত কৰিব পাৰে। কিষাণ ক্ৰেডিট কাৰ্ডৰ ওপৰত সুত আৰু অন্যান্য মাচুল সাধাৰণতে ৩ লাখ টকাৰ তলৰ পৰিমাণৰ ক্ষেত্ৰত ৭% সুতৰ হাৰত ঋণ আগবঢ়োৱা হয় আৰু ৩ লাখ টকাৰ ওপৰত ঋণৰ ক্ষেত্ৰত সুতৰ পৰিমাণ বেংকে নিৰ্ণয় কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে সুতৰ ৰাজসাহায্য আগবঢ়ায়, যি কৃষকৰ ঋণ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰি ৩০%লৈকে হ'ব পাৰে। ঋণৰ সীমাৰ সৈতে সুতৰ হাৰ এটা বেংকৰ পৰা আন এটা বেংকৰ পৃথক হ'ব পাৰে। সুতৰ হাৰ 2%লৈকে কম হ'ব পাৰে আৰু গড় সুতৰ হাৰ হৈছে 4%। যিকোনো কৃষকে অনলাইন বা অফলাইন মাধ্যমত কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিবলৈ এজন কৃষকে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, ঠিকনা প্ৰমাণ, ভূমি নথিপত্ৰ, PDC, পোষ্ট ডেটেড চেক আদি দাখিল কৰাৰ লগতে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। পচন্দৰ বেংকৰ শাখালৈ গৈ বা বেংকৰ ৱেবছাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰি অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। আবেদনকাৰীয়ে বেংক শাখালৈ গৈ নাইবা বেংকৰ প্ৰতিনিধিৰ সহায়ত আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। আনুষ্ঠানিকতাবোৰ সম্পূৰ্ণ হোৱাৰ পিছত বেংকৰ ঋণ বিষয়াই কৃষকক যোগ্যতা আৰু প্ৰয়োজনীয়তা অনুসৰি ঋণ বাছনি কৰাত সহায় কৰিব। কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে অনলাইন আবেদন কৰিবলৈ আপুনি আপোনাৰ পচন্দৰ যিকোনো বেংকৰ ৱেবছাইটলৈ যাওক। বিকল্পৰ তালিকাৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড বাছনি কৰক। প্ৰয়োগ বিকল্পত ক্লিক কৰাৰ পিছত ৱেবছাইটটোৱে আপোনাক এপ্লিকেশ্যন পৃষ্ঠালৈ পুনৰ নিৰ্দেশিত কৰিব। ইয়াৰ পিছত পত্ৰখন প্ৰয়োজনীয় বিৱৰণেৰে পূৰণ কৰক আৰু দাখিল কৰকত ক্লিক কৰক। এনে কৰাৰ পিছত আপোনালৈ এটা আবেদন প্ৰসংগ নম্বৰ প্ৰেৰণ কৰা হ'ব। যদি আপুনি যোগ্য, বেংকে ৩ পৰা ৪ কৰ্মদিনৰ ভিতৰত পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিব। বিভিন্ন শস্য আৰু সামগ্ৰীৰ বিত্তৰ পৰিমাণৰ বিষয়ে অধিক জানিবলৈ কৃষি, উদ্যান শস্য, মীন পালন, পশুপালন আদিৰ দৰে বিভিন্ন বিভাগৰ সংশ্লিষ্ট খণ্ড আৰু জিলা কাৰ্যালয়ৰ সৈতে আৰু বেংকত যোগাযোগ কৰক।